0 plus 5 seconds. Lift off normal. At this point are providing confirmation of the safety of the landing site. पे देख सकते हैं कि हम लैंडर मॉड्यूल सन 2003 तारीख আছিল 15 আগষ্ট। विज्ञान के क्षेत्र में भारत एक ऊंची उड़ान लेने के लिए तैयार है। मुझे ये बताने में बड़ी खुशी हो रही है कि भारत चंद्रमा पर अपना अंतरिक्ष यान भेजेगा। इसका नाम होगा चंद्रयान। সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এখনি ৰাজহুৱা সভাত আগবঢ়োৱা এটি ভাষণ। পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰযান প্ৰজেক্টৰ কথা প্ৰকাশ ঘটিছিল সেই ভাষণতে। 1999 চনত ইণ্ডিয়ান একাডেমি অফ ছায়েন্স নামৰ সংস্থাটোৰ দ্বাৰা আয়োজিত এখন সভাত পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত গৱেষণাৰ বাবে আকাশীযান প্ৰেৰণৰ প্ৰসংগক লৈ আলোচনা হৈছিল। পাছলৈ এষ্ট্ৰনটিকেল ছ'চাইটি অফ ইণ্ডিয়া চমুকৈ ASI 2000 চনত বিষয়টোক আৰু এখোজ আগুৱাই নিছিল। সেই মৰ্মে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰোৱে নেশ্যনেল লুনাৰ মিছন টাস্ক ফ'ৰ্চ নামৰ সংস্থা এটা স্থাপন কৰে, যাৰ জৰিয়তে কাৰিকৰীক দক্ষ লোকে চন্দ্ৰপৃষ্ঠলৈ ৰকেট উৎক্ষেপণ কৰাৰ ওপৰত নিৰবিচ্ছিন্নভাৱে আলোচনাত মিলিত হৈছিল। 2003 চনৰ এপ্ৰিল মাহত মহাকাশ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, ইঞ্জিনিয়াৰিং আদি বিভিন্ন ক্ষেত্ৰৰ পৰা বিখ্যাত আৰু সন্মানীয় 100 গৰাকী ভাৰতীয় বিজ্ঞানী মিলিত হৈ চন্দ্ৰত আকাশীযান প্ৰেৰণৰ প্ৰসংগত আলোচিত হয়। 6 মাহৰ পাছত চৰকাৰৰ পৰা চন্দ্ৰপৃষ্ঠত গৱেষণাৰ বাবে আকাশীযান প্ৰেৰণৰ অনুমোদন পায়। চন্দ্ৰযান 1 2008 চনৰ অক্টোবৰ মাহত ইছৰোৰ তত্বাৱধানত চন্দ্ৰলৈ উৎক্ষেপণ কৰা চন্দ্ৰযান প্ৰগ্ৰামৰ প্ৰথমখন যান চন্দ্ৰযান 1 PSLV ৰকেটৰ সহায়ত আকাশলৈ উৰা মাৰে। অভিযানটিত এটা অৰ্বিটাৰ আৰু এটা মুন ইম্পেক্ট প্ৰব চমুকৈ MIP অন্তৰ্ভুক্ত হৈ আছিল। যানখনে উৰা মাৰিছিল শ্ৰীহৰিকোটৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা 2008 চনৰ 22 অক্টোবৰৰ নিশা 8 নৱেম্বৰৰ দিনা সফলতাৰে যানখনে চন্দ্ৰকক্ষত প্ৰৱেশ কৰে। 14 নৱেম্বৰৰ দিনা মুন ইম্পেক্টৰ প্ৰব চমুকৈ MIP চন্দ্ৰযান অৰ্বিটাৰৰ পৰা পৃথক হৈ দক্ষিণ মেৰুত খুন্দা মাৰে। 2009 চনৰ 28 আগষ্টৰ নিশা 10 বজালৈ অৰ্থাৎ 312 দিনলৈ চন্দ্ৰযান 1 তথ্য প্ৰেৰণ কৰাত সফল হৈছিল। গোটেই অভিযানটিৰ মুঠ খৰচ আছিল 386 কোটি টকা। অভিযানটিৰ আঁৰত মূল অভিপ্ৰায় লুকাই আছিল চন্দ্ৰপৃষ্ঠত উপলব্ধ পদাৰ্থবোৰৰ ওপৰত গৱেষণাৰ লগতে ভাৰতীয় মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনক আৰু এখোজ আগুৱাই নিয়া। চন্দ্ৰযান 2 চন্দ্ৰযান 1ৰ সফলতাৰ পাছত চন্দ্ৰযান 2ৰ প্ৰতি আগ্ৰহী হৈ পৰে ইছৰোৰ কৰ্মকৰ্তাসকল। 2008 চনৰ 18 ছেপ্টেম্বৰৰ দিনা চন্দ্ৰযান 2 অভিযানৰ বাবে অনুমোদন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা লাভ কৰে। আকাশীযানখন 2009 চনৰ আগষ্ট মাহত সম্পূৰ্ণ নিৰ্মাণ কৰি উলিওৱা হৈছিল। শেষত ইছৰোৱে চন্দ্ৰযান 2ৰ উৎক্ষেপণৰ তাৰিখ নিৰ্ধাৰণ কৰে। 2013 চনৰ জানুৱাৰী মাহত অভিযানটি স্থগিত ৰখা হৈছিল। ৰাছিয়াই সময়মতে লেণ্ডাৰ নিৰ্মাণ কৰাত ব্যৰ্থ হোৱা বাবে 2016 চনলৈ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। তেনেকৈয়ে তাৰিখৰ পাছত তাৰিখ সলনি হৈ থাকিল। 2018 চনৰ মাৰ্চ মাহত উৎক্ষেপণৰ তাৰিখ ধাৰ্য কৰা হৈছিল যদিও প্ৰথমে এপ্ৰিল তাৰ পাছত অক্টোবৰ মাহলৈ পিছুৱাব লগা হৈছিল। তাৰ পাছত 2019 চনৰ 14 জুলাইৰ দিনা নিশা 9:21 উৎক্ষেপণৰ সময় ধাৰ্য কৰা হয়। কাৰিকৰীক অসুবিধাৰ বাবে পুনৰ সময়সীমা পিছুৱাব লগা হৈছিল। তেনেকৈয়ে সদৌশেষত একেটা বছৰৰ 22 জুলাইৰ দিনা পুৱা 9:13 শ্ৰীহৰিকোটৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা ইছৰোৰ নেতৃত্বত চন্দ্ৰযান 2য়ে LVM-3 ৰকেটৰ সহায়ত আকাশলৈ উৰা মাৰে। 20 আগষ্টৰ দিনা চন্দ্ৰকক্ষত প্ৰৱেশ কৰে। ছফ্টৱেৰ গ্লিটছ অৰ্থাৎ ছফ্টৱেৰজনিত বিসংগতিৰ বাবে 6 ছেপ্টেম্বৰৰ দিনা বিক্ৰম লেণ্ডাৰ দুৰ্ঘটনাত পতিত হয় বুলি ইছৰোৰ চেয়াৰমেন K শিৱানে প্ৰকাশ কৰে। চন্দ্ৰযান 3 চন্দ্ৰযান 2ৰ বিফলতাৰ পাছত হাৰ নামানি
পুনৰ নতুন উদ্যমেৰে চন্দ্ৰযান 3ৰ বাবে কৰ্মৰত হৈ পৰে ইছৰোৰ কৰ্মকৰ্তাসকল 2023 চনৰ 14 জুলাই দিনা ইছৰোৰ নেতৃত্বত শ্ৰীহৰিকোটৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হয় 5 আগষ্টৰ দিনা দক্ষিণ মেৰু চন্দ্ৰ কক্ষ স্পৰ্শ কৰে 23 আগষ্টৰ সন্ধিয়া প্ৰায় 6:03 সফল সমাপ্তিৰে চন্দ্ৰযান 3য়ে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত পদাৰ্পণ কৰে লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া আৰু চীনৰ পাছতে সফলতাৰে চন্দ্ৰত খোজ পেলোৱা চতুৰ্থ দেশ আৰু দক্ষিণ মেৰুত অৱস্থান কৰা প্ৰথমখন দেশ ভাৰতবৰ্ষৰূপে অভিলেখ গঢ়ি উঠে অধ্যয়নত প্ৰকাশ পোৱা গৈছে যে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ভোজন পৰিমাণৰ বৰফ মজুত হৈ আছে লগতে আছে পাহাৰীয়া বৰফ অঞ্চল সূৰ্যৰ পৰা নিৰ্গত ক্ষীণ পোহৰৰ ফলত বৰফবোৰ গলি যোৱাৰ পৰা সুৰক্ষিত হৈ আছে চন্দ্ৰযান 3ৰ ঘাই উদ্দেশ্য তিনিটা প্ৰথম অতি নিৰাপদেৰে বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত খোজ থোৱা দ্বিতীয় প্ৰজ্ঞান ৰভাৰে চন্দ্ৰত অৱতৰণ কৰাৰ গতিবিধি মনোযোগেৰে পৰ্যবেক্ষণ কৰা তৃতীয় চন্দ্ৰপৃষ্ঠত উপলব্ধ পদাৰ্থবোৰৰ ওপৰত পৰীক্ষামূলক অধ্যয়ন কৰা আৰু বুজিবলৈ চেষ্টা কৰা তিনিটা ঘাই সঁজুলিৰে চন্দ্ৰযান 3 অভিযান আৰম্ভ কৰা হৈছে সেইকেইটা হ'ল মডিউল লেণ্ডাৰ আৰু ৰভাৰ চন্দ্ৰযান 3 নামত মুঠ খৰচ 615 কোটি অভিযানটিৰ মূল নেতৃত্ব ইছৰোৰ বিজ্ঞানী ডক্টৰ ঋতু কাৰিডাল শ্ৰীবাস্তৱৰ দ্বাৰা লোৱা হৈছিল প্ৰজেক্ট ডাইৰেক্টৰ ৰূপে আছিল পি ভিৰামুথু বেল টিম লিডাৰ ৰূপে আছিল ইছৰোৰ চেয়াৰমেন এছ সোমনাথ চন্দ্ৰযান 3ৰ সফলতাৰ পাছত চন্দ্ৰযান 4ক লৈ ক্ৰমাৎ ব্যস্ত হৈ পৰা দেখা গৈছে ইছৰোৰ বিজ্ঞানীসকল সকলো ঠিকে থাকিলে 2025 বা 26 চনত চন্দ্ৰযান 4য়ে পুনৰ চন্দ্ৰৰ বুকুত খুন্দা মাৰিব ভিডিঅ'টোৰ দ্বাৰা অকণমানো যদি আপুনি উপকৃত আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি অনুভৱ কৰে যদি সঁচাই আমাৰ ভিডিঅ'টো চাই ভাল পালে ফেচবুকত যদি চাইছে পেজটি লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন ধন্যবাদ